মৰমৰ ছাত্ৰ ছাত্ৰীবিলাক আহক আহা এতিয়া আমি পঢ়াবলৈ গৈ আছো সপ্তাহৰ নাম ইংৰাজীত কি ক'বা নাম্বাৰছ নেম অফ দ্য উইক আহা এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমতে তোমাক মই অসমীয়াত লিখি দিছো অসমীয়াত কেনেকৈ লিখিবা সপ্তাহ খ প ত আ সপ্তাহ ইংৰাজীত উইক হয় প্ৰথমতে তোমাৰ হ'ল হেতু সোমবাৰ সোমবাৰ কেনেকৈ লিখিবা অসমীয়াত হু ম কম ব আ ৰ সোমবাৰ এটো কি হ'ল আৰ মাত্ৰা সোমবাৰ সোমবাৰক কেনে প্ৰনাউন্স কৰিবা তুমি ইয়াতে সোমবাৰ এ এইচ ইউ এম বি এ এ আৰ সোমবাৰ সোমবাৰক ইংৰাজীত কি ক'বা মানডে ইংৰাজীত সোমবাৰক কি ক'বা মানডে ঠিক আছে তাৰ পিছত আমি দ্বিতীয় তোমালোকে এক্সপ্লেইন কৰিবলৈ গৈ আছো দ্বিতীয় হ'ল তোমাৰ মঙ্গলবাৰ মঙ্গলবাৰ কেনেকৈ লিখিবা মঙ্গলবাৰ এটো মই লিখি দিছো তোমালোকক বুজাবলৈ ঠিক আছে মঙ্গলবাৰ মঙ্গলবাৰ বত আকাৰ ৰ মঙ্গলবাৰ বুজিছানে মঙ্গলবাৰ মঙ্গলবাৰৰ প্ৰনাউন্স কেনে কৰিবা মই ইংৰাজীত লিখি দিছো মঙ্গলবাৰ 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 মঙ্গলবাৰক কি কয় ইংৰাজীত টিউজডে কি কয় টিউজডে এটো হ'ল তোমাৰ মঙ্গলবাৰৰ টিউজডে কয় ঠিক আছে তাৰ পিছত তোমাৰ হ'ল মই বুজাব গৈ আছো বুধবাৰ তৃতীয় নাম্বাৰছ অফ ডেট হ'ল তোমাৰ বুধবাৰ কেনেকৈ লিখিবা তুমি বুধবাৰ কেনেকৈ লিখিবা মই হেতু লিখি দিছো অসমীয়াত লিখি দিছো ঠিক আছে বুধবাৰ ব উকাৰৰ মাত্ৰা ধ বুদ্ধবাৰ ব আকাৰ আৰু বুদ্ধবাৰ এটো মই লিখি দিছো বুজিছানে বুধবাৰৰ প্ৰনাউন্সিয়েচন কেনে কৰিবা বুধবাৰ মই লিখি দিছো ইংৰাজীত নমস্কাৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীবিলাক এতিয়া মই তোমালোকক পঢ়াব গৈ আছো অফলা অসমীয়াত কয় আৰু ইংৰাজীত কি কয় ভাৱেলছ আহা এতিয়া আমি অফলা কেনেকৈ লিখিব লাগে এতিয়া আমি আৰম্ভ কৰোঁ তোমাৰ হ'ল হেতু অসমীয়াত তোমালোকে বুজাবলৈ লিখিছো অফলা তোমাৰ ইংৰাজীত হ'ল ভাৱেলছ অফলা কি কয় ভাৱেলছ আহা এতিয়া আমি আৰম্ভ কৰোঁ তোমাৰ হ'ল ওৱান কেনেকৈ লিখিবা ওৱান তাৰপিছত হ'ল তোমাৰ টু তাৰপিছত হ'ল তোমাৰ থ্ৰী তাৰপিছত হ'ল তোমাৰ ফ'ৰ কি হ'ল এইটো তাৰপিছত হ'ল তোমাৰ সেইটো হ'ল ওৱান তাৰপিছত টু স্লেণ্টিং লাইন দিব লাগে টু তাৰপিছত হ'ল তোমাৰ থ্ৰী ষ্টেণ্ডিং লাইন তাৰপিছত 4 তাৰপিছত হ'ল তোমাৰ 5 স্লিপিং লাইন এটো হ'ল তোমাৰ তাৰপিছত হ'ল তোমাৰ ই কেনেকৈ লিখিবা প্ৰথমতে 1